আমাৰ ভণ্টি বোলে কাইলৈ পিকনিকত যাব আৰু সেইবাবে অকণমান চাফ চিকুণ হৈ লৈছে ধুনীয়াজনী হৈ লৈছে কাইলৈ ক'লৈ যাব ভণ্টি নিমাতী ঘাটলৈ যাব নহয় পাছিঘাট নিমাতী ঘাট আৰু ধুনীয়া ধুনীয়া হৈ গৈছে আৰু আমি যাবলৈ ওলাইছোঁ বেলেগ এফালে ভণ্টি লগিয়াই নকওঁ চাই থাকিলে শেষত এনেও গম পাব তোমাৰ ইউটিউব চেনেল এয়া আমাৰ বোৱাৰী গৈ আছে এয়া মই দেখাই দিছোঁ আপোনালোকক এয়া কাবাডী প্ৰেক্টিছৰ কাৰণে গৈ আছে আৰু মানে এয়া আৰু কেছটো আৰু এইফালে আহি আছোঁ আমি আমাৰ ঘৰৰ আগৰ পথাৰখনলৈ মানে স্কুলৰ খেল ধেমালি হৈছিলে যে কঠীয়ানিখন তালৈ আহি আছোঁ হৈ আছে দেখা দিয়ে আপোনালোকক আৰু আজি মৰমকো লৈ আহিছোঁ যিহেতু মায়ে কামত লাগি আছে চাবলৈ কোনো নাই সেইকাৰণে লৈ আহিছোঁ চবকে দেখাই দিছোঁ বেটি বাই ৰ'বা আঁতৰি দিয়া এইয়া সকলোবিলাক আহি খেলপথাৰত বহি আছেহি আৰু কেইগৰাকীমান আহিবলৈ আছে আৰু বহি থকাৰ কাৰণটো জানিবলৈ পাৰিব আৰু বেছি সময় নাই ভিডিঅ'টো শেষলৈকে দেখাই যাম আপোনালোকক
ৰূপজ্যোতি খুৰী হাই এয়া চাহ বিৰতি আৰু এয়া আমাৰ মেইন মানুহ বহি আছে মুখে মুখে গাঁও বোৱানী দেখাই দিছো এবাৰ চবকে এতিয়া বাজিছে সন্ধিয়াৰ 6:30 দেখিছিলে আপোনালোকে যে কাবাডী প্ৰেক্টিছ কৰি আছিলোঁ আচলতে এফালে কম্পিটিশ্যন এটা আছে তাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু 11 তাৰিখে আমাৰ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত 18খন পঞ্চায়তৰ পৰা 18টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু কাবাডী হয় আৰু আমাৰ পানবেচা পঞ্চায়তৰ পৰা আমাৰ মানুহখিনিক মানে খবৰ দিলে আৰু সেইমতে আমি এগৰাকী দুগৰাকীকৈ লগ লাগি প্ৰায় 15-16 গৰাকী মানে প্ৰেক্টিছ কৰি আছোঁ বাৰু আজি 3-4 দিনমানৰ পৰাই প্ৰেক্টিছ কৰি থকা হৈছে আৰু ভাবিলোঁ এইকেইদিন যিহেতু প্ৰেক্টিছ কৰি থকাই হৈছে সেইবাবে আজি প্ৰেক্টিছো আপোনালোকক অলপমান দেখাই দিওঁ আৰু কিয়নো বহুত বছৰৰ মূৰত খেলা হৈছে কাৰণ হাইস্কুলত পঢ়ি থাকোঁতে হয়তো কাবাডী খেলিছিলোঁ তাৰপাছত বাৰু আমাৰ মানে বিশেষকৈ 2-3 গৰাকীমানৰ মাজে মাজে খেলি থকা হয় প্ৰতি বছৰে এবাৰকৈ হ'লেও মানে আমাৰ ঘৰৰ ওচৰৰ LP স্কুলখনত যেতিয়া খেল ধেমালি হয় তেতিয়া অভিভাৱিকাসকলৰো খেল ধেমালি পাতে আৰু তাৰে এটা আগৰ ভিডিঅ' এটাত মই মিউজিক চেয়াৰৰ এটা ভিডিঅ' দিছিলোঁ আৰু সেইবাবে তেনেকুৱাবিলাকত আচলতে আমাৰ কাবাডী হয় দৌৰ হয় উঠা বহা মিউজিক চেয়াৰ আৰু যি আচলতে ল'ৰা ছোৱালীবিলাকৰ হয় সকলোবিলাক অভিভাৱিকাসকলৰো মাজতো পাতে তাতে আমি অংশগ্ৰহণ কৰি থাকোঁ আৰু সেইবাবে ভাবিলোঁ এইবাৰ সঁচাকৈ আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ আৰু সেইবাবে কেইবাবছৰৰ মূৰত আকৌ নতুনকৈ দল এটা গঠন কৰি কম্পিটিশ্যনৰ বাবে সাজু হৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ দলটোৱে বিজয়ী হৈ আহিব পাৰে আৰু কিনো ক'ম সকলোকে সাহস দিব ভয়বোৰ দূৰ হৈ যাতে নিৰ্ভয় মানে খেলিব পাৰে সেয়াই আৰু তাকেই কামনা কৰিছোঁ আৰু সকলোৱে যাতে সুস্থ থাকে কাৰণ এইবিলাকত মানে বহুত পৰি মেলি দুখ পোৱা মেলা কিবাকিবি হয় এনেকুৱা যেন দুখ পোৱা মেলা কিবাকিবি কাৰো একো নহয় ভালে ভালে খেলি ঘৰলৈ ঘূৰি আহিব পাৰোঁ কিয়নো বিহুৰ ছিজন আৰু সকলোবোৰ মহিলাই গতিকে কাৰোবাৰ কিবা এটা হ'লে মানে জানিছে ন কিমান অসুবিধা হ'ব আৰু ঘৰত কিমান যে গালি খাব লাগিব ঠিকনা নাই আৰু কিন্তু সকলোকে বাৰু তেনেকৈ পাৰ্মিশ্যন নিদিয়ে যাবলৈ খেলিবলৈ আমাৰবিলাকেও প্ৰথমে কৈছিলে বাৰু কাৰণ কিয়নো মৰম একেবাৰে সৰু হৈ আছে আৰু তাতে মোৰ C-section মানে চিজাৰিন হৈছিলে জন্ম হওঁতে সেইবাবে যেনে হ'লে 1.5 বছৰ হৈ গৈছে বেছিকৈ দৌৰা ধপৰা বা এনেকুৱাবিলাক মানে প্ৰব্লেমেই হয় হ'লেও মই বাৰু চাইডতেই থাকিম মানে 11 গৰাকী টোটেল ধৰা হয় কিন্তু খেলৰ অন্তৰ্গত 7 গৰাকী সোমায় বাকী 4 গৰাকী বাহিৰত থাকে ইমাৰ্জেঞ্চি টাইমত ঘপককৈ দৰকাৰ হ'ব পাৰে বুলি আৰু মই সেই 4 গৰাকীৰ নামত মানে লিষ্টতহে মোৰ নাম ৰাখিছোঁ আৰু সেইবাবে কাৰণটো ক'লোৱেই আপোনালোকক তেতিয়াহ'লে আজিৰ টপিক ইমানতে সামৰণি মাৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু প্ৰাৰ্থনা কৰিব যাতে আমাৰ দলটো বিজয়ী হৈ আহিব পাৰে আৰু আজিৰ ভিডিঅ'টো চাগে চাই আপোনালোকে ভালেই পাব খুব আনন্দ পাব আজিলৈ ইমানেই বিশেষ একো নকওঁ পুনৰ লগ পাম মই এটা নতুন খবৰ হৈছে